এই মুহূৰ্তত 2023 চনত হ'বলগীয়া SSLC এক্সামৰ বাবে সেৱা কৰ্তৃপক্ষই লৈ আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। আগন্তুক সময়ত সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত। সেৱাৰ এক নতুন সিদ্ধান্ত এয়া। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আঁত ধৰি সেৱা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত। 100 নম্বৰৰ প্ৰশ্নকাকতত থাকিব 45 নম্বৰৰ অবজেক্টিভ প্ৰশ্ন। 4টা বিষয়ক লৈ 2023 চনৰ বাবে সাজু হৈছে সেৱা। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ নতুন ৰূপত অনুষ্ঠিত কৰিব সেৱা কৰ্তৃপক্ষই। 45+45+10 = 100 ফৰ্মুলা ৰূপায়ণ কৰিব সেৱাই। গণিত, ইংৰাজী, সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতত থাকিব নতুনত্ব। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত গোটেইকেইটা বিষয়তে এনে ব্যৱস্থা অনাৰ কথাও চিন্তা কৰিছে কৰ্তৃপক্ষই। আৰু ভৱিষ্যতে হাই মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ'ব বুলিও জনায় তেওঁলোকে।